এই সংগ্ৰামত নেতৃত্ব দিছে। সকলোৱে যাতে এই সংগ্ৰাম অতি শক্তিশালী আৰু বলিষ্ঠভাৱে আগবঢ়াই লৈ যাব পাৰে, অসমীয়াৰ মুখলৈ যাতে পুনৰ আমি হাঁহি বিৰিঙাব পাৰোঁ, এই মাতৃৰ মুক্তিৰ পূজাৰ বেদীত যাতে আমি সকলোৱে সফলভাৱে পূজা অৰ্চনা কৰি জাতীয় জীৱনক অতি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে প্ৰতিগৰাকী জ্যেষ্ঠ ব্যক্তি আই মাতৃৰ সন্মানীয় শিক্ষাগুৰুৰ আশীৰ্বাদ সুভাষিস আমি সকলোৱে কামনা কৰিছোঁ। জাতিৰ অতি জটিল সন্ধিক্ষণ সমগ্ৰ তেৰাসতৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আজি ইয়াত জনতা সমবেত হৈছে। জনতাই বজ্ৰ কণ্ঠৰে এটাই কথা কৈছে, অসমীয়া মানুহৰ স্বাভিমানক হত্যা নকৰিবা। অসমৰ মানুহৰ সমাজ সংস্কৃতি, অসমীয়া মানুহৰ ভাষাক সম্পূৰ্ণৰূপে নিষেধ কৰাৰ যি যজ্ঞ আৰম্ভ কৰিছা, এই যজ্ঞ বন্ধ কৰা আৰু কা বাতিল কৰাৰ দাবীৰে জনতা ইয়াত সমবেত হৈছে আৰু সকলোৱে ঐক্যবদ্ধ কণ্ঠৰ এটাই দাবী, কা বাতিল হ'বই লাগিব। অসমৰ জনতাই কা কেতিয়াও গ্ৰহণ নকৰে। এয়াই হ'ল এই অঞ্চলৰ জনতাৰ মূল দাবী, এই অঞ্চলৰ জনতাৰ তেওঁলোকৰ হৃদয়ৰ আহ্বান। আৰু তাৰ লগে লগে সমগ্ৰ অসমৰ প্ৰান্তে প্ৰান্তে সকলো অঞ্চলত ৰাইজ জনতা ওলাই আহিছে, জনতা জাগিছে। ওলাই আহি সকলো প্ৰান্তত, গাঁৱে ভূঞে চহৰে নগৰে পাহাৰ ভৈয়াম সকলো প্ৰান্তত যিবোৰ অঞ্চলত এইখন আইন নাগৰিকত্ব সংশোধনী আইন 2019 চুব পৰা নাই, আওতাৰ আঁতৰত আছে, যিবোৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত যিবোৰ জিলা আছে, তাতো জনতাই ৰাজপথলৈ ওলাই সমস্বৰে তেওঁলোকে একেই কথা কৈছে। বিটিএডি অঞ্চলতকে ধৰক বা আন যিবোৰ অঞ্চল আছে, কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্ত, ডিমা হাছাও, সকলোতে জনতাৰ এটাই কথা, ৰাইজৰ এটাই কথা যে এই আইন বাতিল হ'ব লাগিব, এইখন বন্ধ কৰিব লাগিব। অসম চুক্তি অক্ষত অৱস্থাত থাকিব লাগিব। অসম চুক্তি মৰ্মে বিদেশী নাগৰিকৰ সমস্যাৰ সমাধান হ'ব লাগিব। 71 চনৰ 25 মাৰ্চৰ পিছৰ বিদেশী পূজা অসমৰ পৰা যাব লাগিব। এইবোৰে হ'ল মানুহৰ জনতাৰ কণ্ঠ, জনতাৰ আহ্বান। কিন্তু এটা কথা,